হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমাৰ দাৰ্জিলিং ভিজিটৰ দ্বিতীয় দিন। এতিয়া 4:30 বাজিছে। আজি নেক্সট ডে মৰ্ণিং আৰু এতিয়া আমি যাব ওলাইছোঁ ছানৰাইজ চাবলৈ। ড্ৰেছ চেছ কৰি ৰেডি, গাড়ী আহি পাবই এতিয়া আমাৰ। এতিয়া যাম আৰু আমি। প্ৰথমটো দিনৰ ভিডিঅ'টো মোৰ চেনেলত আপলোড কৰাই আছে, আপোনালোকে যদি চাই লোৱা নাই চাই ল'ব পাৰে। ৰাতিপুৱা 4টা বজাতে আমি হোটেলৰ ৰুমৰ পৰা ওলাইছোঁ ছানৰাইজ চাবলৈ। টাইগাৰ হিললৈ আহিছোঁ। অহাৰ সময়ত এন্ধাৰে হৈ আছিলে আৰু এতিয়া আহি পোৱাত মানে পোহৰে হৈ গ'ল। এয়া চাওক ছানৰাইজ চাবলৈ কিমান মানুহ আহিছে আৰু গাড়ী কিমান আছে। গোটেইবিলাকে ৱেইট কৰি আছে ছানৰাইজ হ'ব আৰু আমি দেখা পাম। পিছে আজি আমাৰ দিনে বেয়া আছিলে, আমি দেখা নাপালোঁ ভালদৰে, কাৰণ বতৰ ডাৱৰীয়া আছিল। সেইকাৰণে সূৰ্যটো ওলোৱা আমি ভালদৰে দেখা নাপালোঁ। ছানৰাইজ চাবলৈ মানুহবিলাক প্ৰায় 2-3টামান বজাতে আহি যায়। ছানৰাইজ হোৱাটো ভালদৰে দেখা নাপালোৱে। এতিয়া আমাৰ ফটোশ্বুট চলি আছে, আহিছোঁ যেতিয়া কেইখনমান ফটোৱে উঠি লওঁ। এয়া ছানৰাইজ হৈ যোৱাৰ পিছত অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ, সেয়া দেখালোঁ। এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ আৰু গাড়ী ইমানেই বেছি হৈছে, বহুত বেছি জাম লাগি গৈছে। টাইগাৰ হিলৰ পৰা পোনে পোনে আমি দাৰ্জিলিঙৰ বাহিৰৰ দুখন ঠাই চাবলৈ যাম। দাৰ্জিলিং টাউনখন পাৰ হৈ এয়া আমাৰ গাড়ীখন ৰখাই দিছে। ইয়াতে তিৰোতাসকলে চাহ বিস্কুট বিক্ৰী কৰি আছে, তাতে আমি চাহ বিস্কুট খাই ল'লোঁ। মুঠতে গাড়ী য'তে ৰখাইছে ত'তে ফটো ৰিল ভিডিঅ' বনাই গৈ আছোঁ। আৰু পৰিৱেশটো যে ইমান ধুনীয়া নহয়, দেখিবলৈ বিৰাটেই ভাল লাগিছে। এতিয়া আমি গুম্বাদাৰা ভিউ পইণ্ট আৰু লামাহাটালৈ গৈ আছোঁ। আমাৰ মানুহ যিহেতু বহুত বেছি, সেইকাৰণে আমি দুখন গাড়ীয়ে লৈ লৈছোঁ। আৰু এখন গাড়ীত মানে আমি আমাৰ দুটা ফেমিলি উঠিছোঁ, মই আৰু মোৰ 2 নম্বৰ জাজনী, আৰু বাকীখনত দুটা দেৱৰ আৰু বাকী সিহঁতৰ ভাগিন, গোটেইখিনি উঠিছে। ইয়াৰ গাড়ীবিলাক বহুত বেছি ডিচিপ্লিনত চলে, অভাৰটেক কৰিব চেষ্টা নকৰে। আমাৰ যেনেকৈ গাড়ী এখন চলাই থাকিলে পটককৈ আগেৰে আহি যায় গাড়ী এখন, ইয়াত তেনেকুৱা চিষ্টেম নাই। বেলেগ এখন গাড়ী আহিলে ৰখি দিয়ে, সেইখিনি দেখি বহুত বেছি ভাল লাগিছে। এই ঠাইখিনি দাৰ্জিলিং টাউনৰ পৰা অলপ দূৰ হয়। আমি ইয়াত আহি পাওঁতে প্ৰায় 2 ঘণ্টামান সময় লাগি গৈছে। এয়া গুম্বাদাৰা ভিউ পইণ্ট আহি পালোঁ আৰু আহি পায়ে ফটো আৰু ভিডিঅ'ত লাগি গৈছোঁ। এয়া এতিয়া আমি লামাহাটাৰ ওচৰৰে এখন টি গাৰ্ডেন চাবলৈ আহিছোঁ। এটা ভিউ পইণ্ট, ধুনীয়া ভিউ পইণ্ট, চাৰিওফালে চাহ বাগান আৰু পাহাৰৰ চাহ বাগিচা অলপ দেখিবলৈ বেলেগ আৰু ধুনীয়া। ইয়াৰ পৰা নেপাল বৰ্ডাৰ আৰু কাঞ্চনজংঘা বহুত ভালদৰে দেখা পায়। আজি বতৰ ডাৱৰীয়া কাৰণে আমি দেখা নাপালোঁ। আৰু ইয়াৰ টি গাৰ্ডেনৰ ভিউখিনি বহুত বেছিয়ে ধুনীয়া, চাৰিওফালে চাহ বাগিচা। আৰু এই ভিউ পইণ্টৰ ওচৰতে বহুত কেইখন ৰিজৰ্ট আছে। ये ग्रीन टी बन रहा है, दादा लोग देख रहे हैं अभी। ये वाला ड्राई में ये नहीं चाहिए, देखो इधर है। और कड़क चाहिए तो ये चाहिए। आपका नाम बोल दीजिए। मेरा नाम नौरेन है, नौरेन।
कुंभाडाड़ा व्यू पॉइंट है, मामा फास्ट फूड है। हम लोग ओरिजिनल चाय बना रहा है, प्योर ऑर्गेनिक टी, और शक्कर दे रहा है थोड़ा सा, कुछ भी डाला नहीं, एकदम ग्रीन टी। ले लो। देखो दीदी, चाय टेस्ट करो। लीजिए सर जी, चाय टेस्ट करो दीदी। अभी टेस्ट करो, देखो दीदी। अच्छा लगेगा तो टका दे दो, अच्छा नहीं लगेगा तो टका मत दे दो। এয়া চাহ বাগিচাৰ পৰা ডাইৰেক্ট চাহপাত তুলি গ্ৰীণ টি বনাই দিছে। এতিয়া আমি গ্ৰীণ টি খাই লওঁ আৰু এইখন দোকানত। ভিউ পইণ্টৰ পৰা লামাহাটা ইকো পাৰ্কলৈ ওলালোঁ আৰু ইয়াত আমি প্ৰায় 1-1.5 ঘণ্টামান আছোঁ। আৰু আচলতে গুম্বাদাৰালৈ লামাহাটা পাৰ হৈ যাব লাগে, কিন্তু তেতিয়া পাৰ্কখন খোলা নাছিল কাৰণে আমি ডাইৰেক্ট গুম্বাদাৰালৈ গ'লোঁ আৰু তাৰ পৰা এয়া লামাহাটালৈ ঘূৰি আহিছোঁ। এই পাৰ্কখনত সোমাবৰ কাৰণে ডাঙৰবিলাকৰ কাৰণে 20 টকাৰ টিকট ল'ব লাগে। এতিয়া আমি লামাহাটা ইকো পাৰ্কত আহিছোঁ। এই পাৰ্কখন বহুত ডাঙৰ হয় আৰু ইয়াত এটা লেকো আছে আৰু লেকটোলৈ যাবলৈ হ'লে প্ৰায় 40 পৰা 45 মিনিটমান সময় খোজকাঢ়িব লাগে। খোজকাঢ়ি গ'লেহে লেকটো পায় আৰু আমাৰ যিহেতু গোটেইবিলাকৰে ভাগৰ লাগি আছে, বাচ্চা কেইটাও আছে, সেইকাৰণে আমি লেকটোলৈ নগ'লোঁ। পাৰ্কখনত চাৰিওফালে ফুলবিলাক ফুলি আছে আৰু ধুনীয়া ধুনীয়া গছবিলাক, ইমান যে পৰিৱেশটো ধুনীয়া নহয়, তাত গৈ খুব বেছি ভাল লাগিছে। আৰু ইয়াত আমি ফটো আৰু ৰীল ভালেকেইটাই বনালোঁ। সেই ৰাতিপুৱা ৰাস্তাত যে চাহ খাইছিলোঁ, সেয়ে চাহ খোৱা, ব্ৰেকফাষ্টো কৰা হোৱা নাই আৰু দিনটো আমাৰ আজি এনেকৈয়ে গৈছে। খোৱা লোৱা একোৱে হোৱা নাই, অকল য'ত চাহ পাইছোঁ তাতে চাহ কিনি খাইছোঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদিহে নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। এই পাৰ্কখন ইমান ডাঙৰ যে ইয়াতো আমাৰ বহুত বেছি সময় লাগি গৈছে, প্ৰায় 2-3 ঘণ্টামান সময় লাগিছে। এতিয়া আমি লামাহাটা ইকো পাৰ্কৰ পৰা দাৰ্জিলিং টাউনলৈ ঘূৰি আহিলোঁ। এতিয়া আমি ঘুম মনেষ্ট্ৰীলৈ আহিছোঁ আৰু ইয়াত আহি পাই গাড়ীখন অলপ দূৰতে পাৰ্কিং কৰিলে আমি তাৰ পৰা খোজকাঢ়ি আহিলোঁ আৰু খোজকাঢ়ি আহি থাকোঁতে প্ৰথম দেখা পালোঁ টয় ট্ৰেইন চলা। যোৱাকালিতো ৰাতি ৰখাই থকা ট্ৰেইনহে দেখিলোঁ, টয় ট্ৰেইন। আজি চলা দেখি খুবেই ফূৰ্তি লাগিছে গোটেইবিলাকৰে। দাৰ্জিলিঙৰ এই ঠাইখিনিৰ নাম ঘুম আৰু এয়া মনেষ্ট্ৰীটো হৈছে বুদ্ধিষ্ট। ইয়াৰ ভিতৰত সোমাই আপোনালোকে জানেইতো, প্ৰথম ভিডিঅ', ফটো, ৰীল, তাৰপিছত অলপমান সময় বহিলোঁ, ৰেষ্ট ল'লোঁ। ওচৰতে ৰেষ্টুৰেণ্ট আছে, টি কৰ্নাৰ আছে, চাহ খালোঁ আৰু ORS এইবিলাক খাই ল'লোঁ। যিহেতু আমাৰ ব্ৰেকফাষ্ট হোৱাই নাই একেবাৰে, সেইবিলাক খাই লৈ এতিয়া অলপ সময় ইয়াত বহিছোঁ আৰু এতিয়া আপোনালোকক দেখুৱাম ইয়াৰ ভিতৰখন।
আৰু ইয়াৰ ভিতৰত সোমাই প্ৰথম দেখিব আপোনালোকে ডাঙৰ বুদ্ধৰ মূৰ্তি এটা আছে। আৰু মন্দিৰৰ ভিতৰৰ ৱালবিলাকৰ চাৰিওফালে বুদ্ধিষ্ট ডিজাইনৰ পেইণ্টিং কৰা আছে। আৰু ওচৰতে আৰু দুটামান ফেমাছ বুদ্ধিষ্টৰ মূৰ্তি আছে। এতিয়া আমি বুদ্ধিষ্ট মনেষ্ট্ৰীৰ পৰা ওলাই বাটাচা লুপলৈ আহিছো। এয়া হৈছে গোৰ্খা ৱাৰ মেমৰিয়েল। আৰু ইয়াত সোমাবলৈ 50 টকাৰ টিকট ল'ব লাগে। ডাঙৰ বিলাকৰ লৈছে আৰু সৰু বিলাকৰ নালাগে। এয়া আমি আহিছোঁ দাৰ্জিলিঙৰ বাটাচা লুপত। ইয়াৰ ভিতৰত চাব লগা হৈছে ৱাৰ মেমৰিয়েলটো। আৰু ইয়াৰ ভিতৰেদিয়ে গৈ টয় ট্ৰেইন গৈ থাকে। আৰু ভিতৰতে আছে এখন মাৰ্কেট। টয় ট্ৰেইনত এনেকুৱা মানে টয় ট্ৰেইনত যিবিলাক মানুহ উঠে তাত নুমি চাব নোৱাৰে। আৰু টয় ট্ৰেইনৰ ভিতৰৰ পৰাই গোটেই দাৰ্জিলিংখন এনেদৰে ঘূৰাই লৈ গৈ থাকে। এই টয় ট্ৰেইনবিলাক দিনটোহে চলে, ৰাতি নচলে। টয় ট্ৰেইন দুবিধ ইঞ্জিনত চলে। এইখন কয়লা ইঞ্জিনৰ টয় ট্ৰেইন আৰু বাকী কেইখনমান চলিছে দেখিছোঁ আৰু ডিজেলত। আৰু ইয়াত ডাঙৰ কৰি আই লাভ দাৰ্জিলিং লিখা চাইন এটা আছে। আৰু এই চাইনটোত ইমানেই বহুত বেছি ভিৰ হৈছে, আমি ফটো উঠিবলৈ ভালদৰে চান্সে নাপালোঁ। আৰু এনেদৰে ৰাস্তাৰ কাষতে দোকানবিলাকৰ আগেৰে টয় ট্ৰেইনবিলাক ধুনীয়া কৰি গৈ থাকে। আৰু চাইডেৰে গাড়ী আৰু বাইকবিলাকো গৈ থাকে। আৰু ইয়াত আচৰিত দেখিছোঁ চাইকেল এনেকুৱা দেখাই নাই চাইকেল চলোৱা। এতিয়া দিনত দাৰ্জিলিঙৰ মাৰ্কেটখন দেখুৱাইছোঁ গাড়ীৰ পৰাই, কাৰণ আমাৰ দুপৰীয়া বজাৰত সোমাই চাব টাইম হোৱা নাই। বস্তু ইমানেই চাব লগা হৈছে, টাইম মিলাব পৰা নাই। ইয়াৰ পৰাই আমি ডাইৰেক্ট হোটেল ৰুমলৈ যাম আৰু তাত ফ্ৰেছ হৈ ড্ৰেছ চেঞ্জ কৰি আকৌ ওলালোঁ। এতিয়া আমি গৈ আছোঁ ৰক গাৰ্ডেনলৈ। এয়া আমি ৰক গাৰ্ডেন আহি পালোঁ। আৰু ইয়াত সোমাবলৈ 20 টকাৰ টিকট ল'ব লাগে। আৰু ঠাণ্ডাৰ দিনত ৰাতিপুৱা 8টা বজাৰ পৰা 4টা বজাত এই গাৰ্ডেনখন বন্ধ হৈ যায়। আৰু গৰমৰ দিনত ৰাতিপুৱা 8টা বজাৰ পৰা সন্ধিয়া 5:30লৈ খোলা থাকে। তো আমাৰ দেৰি হৈছিলে, দেৰি হোৱাটো আহি পালোঁ যেতিয়া আমি ইয়াত 1-1.5 ঘণ্টামান সময় থাকিলোঁ। আমি থকা হোটেলখনৰ পৰা ৰক গাৰ্ডেনখন প্ৰায় 10 কিলোমিটাৰমান হয়। কিন্তু ৰাস্তাবিলাক ইমানেই অকোৱা পকোৱা, সেইকাৰণে প্ৰায় 1 ঘণ্টামান সময় লাগি গৈছে আহি পাওঁতে। আৰু ইয়াত এটা ৱাটাৰফল আছে আৰু চাৰিওফালে ফুল গছ এইবিলাকে আৰু।
ইয়াত ইমানেই খোজ কাঢ়িছোঁ আহি প্ৰত্যেকটো ভিউ পইণ্ট চাবলৈ গ'লে খোজ কাঢ়িব লাগে, কিন্তু ভাগৰ লাগিছে সঁচা কথা, কিন্তু গাবিলাক বেয়া লগা নাই। আমাৰ যেনেকৈ গাবিলাক বেয়া লাগি যায় আমাৰ ঠাইবিলাকত, বতাহবিলাক একেবাৰে ফ্ৰেছ, উশাহটো লওঁতেই কিবা এটা ভাল লাগি যায়। চববিলাকে অকলে অকলে ফটো উঠাৰ পিছত এতিয়া আমাৰ ৰীল বনোৱা সময় হৈছে, আৰু এতিয়া ৰীল বনাবলৈ আমি আৰম্ভ কৰি দিছোঁ। এয়া ৱাটাৰফলটোৰ ওপৰলৈ যাবলৈ বহুত চিৰি আৰু দলং আছে, আৰু যিমানে ওপৰলৈ গৈ আছো ৱাটাৰফলটো দেখিবলৈ বেলেগ বেলেগ দেখি আছে। এতিয়া সন্ধিয়া 5টা বাজিছে, পাৰ্ক বন্ধ হ'বৰে হৈছে আৰু আধা ঘণ্টামান সময় আছে, আৰু এতিয়ালৈকে আমি লাঞ্চ কৰাই নাই। বেগবিলাকত যিবিলাক খোৱা বস্তু লৈ আহিছিলোঁ পেকেটৰ, সেইবিলাকে খালোঁ। ৰক গাৰ্ডেনৰ বাহিৰতে সৰু সৰু দোকানবিলাক আছে, তাত আমি ম'ম', চাহ আৰু মেগী এইবিলাক খাই ল'লোঁ। এতিয়া আমি ৰক গাৰ্ডেনৰ পৰা ওলালোঁ। ৰক গাৰ্ডেনৰ পৰা আকৌ আমি দাৰ্জিলিং টাউনলৈ ঘূৰি আহিলোঁ। ৰাতিৰ খানাটো আমি মাৰোৱাৰী দোকান এখনতে খাই ল'লোঁ, নিৰামিষ। ভাতখিনি খোৱা হোৱাৰ পিছত আমি হোটেলৰ ৰুমলৈ গৈ ৰেষ্ট ল'ম, কাৰণ অহাকালি আমি সোনকালে ওলাব লাগিব। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।